বন্ধু বান্ধৱীসকল ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি এটা নতুন ভিডিঅ' সৈতে মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি পোনপ্ৰথমে কাতি বিহুৰ সকলোকে হিয়া ভৰা শুভেচ্ছা যাচিলোঁ। আজি কাতি বিহু বুলি এটা ভিডিঅ' বনাইছোঁ। আমি কিদৰে কাতি বিহু উদযাপন কৰোঁ তাকে ভিডিঅ'টো আপোনালোকক দেখুৱাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকি মই নিজে বনাম বুলি ভাবিলোঁ, কিন্তু মই শুই উঠাৰ আগতেই দেউতাই সোনকালে বনাই থৈ দিছে। তাকে এতিয়া আপোনালোকক দেখাইছোঁ ৰ'ব। এয়া দেউতাই ধুনীয়াকৈ মুচি মেলি থৈ দিছে। ভেটি বনাই এইবোৰ ধুনীয়াকৈ মুচিলে, কিন্তু কি হ'ব, কুকুৰা উঠি গোটেইখন আকৌ ফুল বাচি থৈ গুচি গ'ল। কি সজোৱা মজোৱা নাই বাৰু এতিয়ালৈকে। এয়া ফুল বুটলি থৈছিলোঁ ৰাতি। এয়া ঘৰৰে শেৱালি ফুল অলপ আছিলে, তাকে বুটলি থৈছোঁ। এইখিনি এতিয়া ধুনীয়াকৈ মালা বনাম, তাৰপিছত অলপ সজাই দিম ভেটিটো, আৰু ধুনীয়া লাগিব। এয়া শেৱালি ফুল লগত বেজি গুলি লৈ লৈছোঁ। এতিয়া ধুনীয়াকৈ মালা বনাম, তাৰপিছত কেনেকৈ দি আছোঁ সজাম, আপোনালোকে চাব। এয়া ফুল লৈছোঁ, তাৰপিছত এতিয়া গাঁঠিম। মালাডাল গাঁঠি হৈ গ'ল। এডাল মই আপোনালোকক দেখুৱাইছোঁ। এডাল মালা হৈ গ'ল। এডাল মালাডাল মাজতে অপৰাজিতা ফুল আছিলে, তাও দুপাতমান দি দিলোঁ, ধুনীয়া লাগিব বেছিকৈ। সেয়া ধুনীয়াও লাগিছে বাৰু। এইডাল মালা বনি গ'ল। এতিয়া যাম এইডাল এয়া ভেটিটো মোৰ বনাই হৈ গ'ল, মানে ডেক'ৰেশ্যনটো কৰি। কেনেকুৱা হৈছে চাওকচোন আপোনালোকে, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। দেখিলে কেনেকৈ ডেক'ৰেশ্যন কৰিলোঁ, ভাল লাগিছে নাই সকলোৱে ক'ব। A few moments later. ল'ৰাখিনি একগোট হৈ এতিয়া ৰাস্তা মানে পদূলিয়ে চাকি জ্বলাব। তাকে যাওঁ, গোটেইখিনি একলগ হৈ চাকি জ্বলামগৈ। তাকে এতিয়া ওলাই মেলি ৰেডি হৈ গ'লোঁ, ওলাই যাওঁ, আপোনালোকো দেখাম। ধূপ দুডাল লৈ নেকি? এয়া আমাৰ বাইদেউ ধূপ জ্বলাই মেলি লৈছে। এয়া চাকি জ্বলাই মেলি ল'লোঁ। এতিয়া যাম নামঘৰ তাত চাকি জ্বলাবলৈ। ওলাইছোঁ আৰু ৰাস্তা চাকি জ্বলাব যাব আৰু যাওঁ। কিমান দূৰ পাওঁগৈ, বাকীখিনি গ'ল নে কি খবৰটো লৈ যাওঁ আৰু। হাঁহি এটা মাৰি দিয়া। হাতে হাতে পলিথিন লৈ ল'লোঁ। হা ক'ত গ'লি মমি? পলিথিন দেখুৱা। এয়া যাওঁ, বুট খাওঁগৈ। এয়া টোপোলা চোপোলা খাই পেলাই সেই আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? কিমান হৈছে? আধা কেজিমান হ'ল নে? কিমান ফুল কৰি নিবনে? আপোনাৰ ঠিকে আছে, ঠিকে আছে। বাৰু যাওঁ। ভিডিঅ'টো ইমানে আছিল। যদি চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা, আৰু যিসকল মোৰ চেনেলত নতুন সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ বাই।